আমি গৈ আছোঁ ফ্ৰেছাছৰ কাৰণে। থাৰ্ছডে দিনাখনি আমাৰ ডিপাৰ্টমেণ্ট ফ্ৰেছাছ আছিল, সেইকাৰণে ডেক'ৰেশ্যনো কৰি থোৱা হৈছে 1 গুলিত 2 চিকাৰ। গাইজ আমাৰ পৰম সুন্দৰীকেইজনী আহি পাই গ'লি। হাই গাইজ। হাই গাইজ। টিচাৰ্ছ ডে চেলিব্ৰেট কৰাৰ আগতে আমি জুনিয়ৰখিনিক এনেদৰে ৰুমলৈ আদৰিলোঁ। এইফালে দৰ্শনে ফুট লগাই আছে ধুনু ধুনুকৈ। এনেদৰে প্ৰত্যেকজন জুনিয়ৰকে আমি ৰুমলৈ বুলি আদৰিলোঁ আৰু তাৰ পিছতে টিচাৰ্ছ ডে চেলিব্ৰেটৰ কাৰণেও যা যোগাৰ কৰা হ'ল। কাৰ্যসূচী হৈছে টিচাৰ্ছ ডে চেলিব্ৰেট কৰা। টিচাৰ্ছ ডে চেলিব্ৰেট কৰাৰ আগত ছাৰে দুআষাৰমান কৈ ল'লে, তাৰপিছত কেক কাটিলে আৰু আমি ধুনু ধুনুকৈ ৰৈ আছোঁ। এতিয়া আহোঁ মেইন কাৰ্যসূচীলৈ। আমাৰ ডিপাৰ্টমেণ্ট ফ্ৰেছাৰ্ছ বাজানা সকলোবোৰ ষ্টাৰ্ট হৈ গ'ল আৰু এফালৰ পৰা আমি উপভোগ কৰি আছোঁ। মাজতে বোলো নিজকো এপাক উলিয়াই লওঁ, সেইবাবে মোকো উলিয়ালোঁ আৰু মোৰ বান্দৰীকো উলিয়াই দিলোঁ। সকলৰ ইন্ট্ৰডাকশ্যনৰ লগতে তেওঁলোকে কি কৰি ভাল পায় সেইটোও কৰিবলৈ দিয়া হ'ল। তাৰপাছত আমাৰ খেল খেলোৱা হ'ল। খেল মানে এতিয়া ধৰিব পাৰিলে নিশ্চয় কি খেলৰ কথা কৈছিলোঁ। টিকেট কৰি পেলাই এনেকৈ দিওঁতে কাপল ডান্স পৰিলে, এনেকৈ তেওঁলোকে নাচিলে। হৈছোঁ এতিয়া দৰ্শক, সেইকাৰণে আমাৰ কাম হৈছে উপভোগ কৰা। আমি কি মজাকৈ উপভোগ কৰিলোঁ, এটাৰ পাছত এটা পাৰফৰ্মেঞ্চ চাইহে সেইদিনা কাকোৱে আনাই। যাৰ ভাগ্যত যি পৰিছে সেইখিনি সকলোকে কৰিব দিয়া হ'ল। এইফালে পৰিল নাগিন ডান্স আৰু এইফালে পৰিলে হিন্দী ছঙত বিহু ডান্স। সকলোবোৰ আমি উপভোগ কৰিলোঁ। উপভোগ কৰাৰ পিছত তেওঁলোককো খাব দিলোঁ আৰু আমিও খাই মেলি ঘৰমুৱা হ'লোঁ। বা